মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পৰিৱেশ বিষয়ৰ ৪ নং পাঠৰ ৰাষ্ট্ৰীয় দিৱস নামৰ পাঠটি আলোচনা কৰিম। আহা আমি সকলোৱে আমাৰ জাতীয় পতাকাৰ বিষয়ে থকা কবিতাটি লগে ভাগে গাওঁ। তিনিবৰণীয়া জাতীয় পতাকা বতাহত উৰি নাচে, ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া ৰং আছে। মাজৰ গাঢ় নীলা অশোক চক্ৰত ২৪ডাল দণ্ড আছে। ৰাষ্ট্ৰীয় দিৱসত পতাকাখনিক সকলোৱে সন্মান যাচে। সকলো দেশৰে নিজা নিজা এখন জাতীয় পতাকা থাকে। আমাৰ দেশৰ জাতীয় পতাকাখনত ৩টা ৰং আছে আৰু মাজত চক্ৰ এটা আছে। চক্ৰটোক অশোক চক্ৰ বোলা হয়। অশোক চক্ৰটোত ২৪ডাল দণ্ড আছে। আমাৰ জাতীয় পতাকাখনত থকা ৰংসমূহ বিভিন্ন ভাৱৰ প্ৰতীক। গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ। বগা ৰং সত্য আৰু শান্তিৰ। সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ। জাতীয় পতাকা ব্যৱহাৰৰ নিয়মসমূহ জানি লওঁ আহা। সূৰ্য উদয় হোৱাৰ পিছত উত্তোলন কৰিব লাগে আৰু সূৰ্যাস্তৰ আগতে নমাব লাগে। জাতীয় পতাকাখনৰ গেৰুৱা ৰংটো সদায় ওপৰৰ ফালে লগাব লাগে। পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। পতাকাখন যেনে তেনে ওলমাই থ'ব নালাগে। সভা কক্ষত বক্তাৰ সোঁফালে পতাকাখন থাকিব লাগে। সমদলত পতাকা বহন কৰা ব্যক্তিজন আগত থাকিব লাগে। জাতীয় প্ৰতীকৰ বিষয়ে জানো আহা। আমাৰ জাতীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ। অশোক স্তম্ভটোত ৪টা সিংহ থিয় হৈ থাকে। চৰকাৰী কাগজ-পত্ৰ, ডাক-টিকট আদিত জাতীয় প্ৰতীকৰ মোহৰ ব্যৱহাৰ কৰা হয়। আমাৰ দেশৰ সকলো ঠাইতে একেলগে উদযাপন কৰা ৰাষ্ট্ৰীয় উৎসৱৰ বিষয়ে জানো আহা। ২৬ জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ঠিক তেনেদৰে ১৫ আগষ্টৰ দিনটোতো আমাৰ দেশত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেই দিনাখন সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত পতাকা উত্তোলন কৰা হয়। ইয়াৰ উপৰিও ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে আৰু ৫ ছেপ্টেম্বৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তদুপৰি ভাৰতৰ সৰ্বপ্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এতিয়া আমি পাঠৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰসমূহ চাওঁ আহা। তোমালোকে প্ৰশ্ন আৰু উত্তৰসমূহ টোকাবহীত লিখি ল'বা। উত্তৰ লিখা। ভাৰতৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয়? ভাৰতৰ জাতীয় পতাকাখনৰ ৩টা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয়। জাতীয় প্ৰতীকৰ মহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? জাতীয় প্ৰতীকৰ মহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাক-টিকট, পষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰোঁ। ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? ভাৰতবৰ্ষই ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে। জাতীয় পতাকাখন ব্যৱহাৰৰ ৩টা নিয়ম। জাতীয় পতাকাখন ব্যৱহাৰৰ ৩টা নিয়ম হৈছে: জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত হোৱাৰ আগত নমাব লাগে। সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে। জাতীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম লিখা। জাতীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম হৈছে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। জাতীয় পতাকাৰ ৰংকেইটাই কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। সেউজীয়া কৃষি আৰু প্ৰগতিৰ প্ৰতীক।
বগা সত্য আৰু শান্তিৰ প্ৰতীক, গেৰুৱা ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক, গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজায়। খালী ঠাই পূৰ কৰা। মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত নেহৰু খুৰা বুলি পৰিচিত। ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমাৰ জাতীয় প্ৰতীকটোক অশোক স্তম্ভ বোলে।